হেল্ল' গাইজ, কি খবৰ? কৰিছোঁ ভালেই আছে। মোৰ খবৰ বিৰাট ভাল। আজি মই আপোনালোকক মোৰ ইউনিভাৰ্চিটিলৈ লৈ গৈ আছোঁ, যোনখন হৈছে ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়। আমি USTM বুলি কওঁ আৰু অলপ পিছতহে পামগৈ আমি। মই ভাবিছিলোঁ ঘৰৰ পৰা আহোঁতেই কৰিম বুলি, কিন্তু কৰা নহ'ল। কিন্তু গোটেইখিনি দেখাব নোৱাৰিলেও অলপ হ'লেও ভালকৈ দেখাব চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া আমি আহি যোৰাবাট পাইছোঁহি আৰু অলপ পিছতে ইউনিভাৰ্চিটিৰ ৰাস্তা পাম। বহুতে হয়তো মেঘালয়া বুলি ক'লে ভাবে শ্বিলঙত আছে। শ্বিলঙত নাই, ইউনিভাৰ্চিটিখন খানাপাৰাত আছে। যিহেতু খানাপাৰাখন মেঘালয়ৰ আণ্ডাৰত পৰে, সেইকাৰণে আমি মেঘালয়া বুলিয়ে কওঁ। এয়া আমি পালোহি ইউনিভাৰ্চিটি যোনফালে যায়। ওপৰলৈ যাম এতিয়া আমি এইখিনি। ৰাস্তাটো বহুতেই বেয়া, সেইকাৰণে গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিন্তু দেখাব চেষ্টা কৰি আছোঁ। আমি এতিয়া বাইক পাৰ্ক কৰিলোঁ, কৰি পেলাই এতিয়া আমি আমাৰ ডিপাৰ্টমেণ্টলৈ যাম। কাম অলপ আছে, তাৰপিছতে ইউনিভাৰ্চিটিখন দেখাই আছোঁ আপোনালোকক। এইটো হ'ল আমাৰ ডিপাৰ্টমেণ্ট। চিনি পাওঁ? এতিয়াও বনাই আছোঁ, বহুতখিনি বনাবলৈ বাকী আছে। আজি কনভকেশ্যন হয়, সেইকাৰণে অলপমান বনাবলৈ দিগদাৰ হ'ব, যিহেতু মানুহ বহুত আছে। তথাপিও চেষ্টা কৰিম আপোনালোকক দেখাবলৈ আমাৰ ইউনিভাৰ্চিটিখন, য'ত মই পঢ়োঁ। আজি কনভকেশ্যন ডে হয়, চ' দাদা বাহঁতে এতিয়া ৰেলী কৰি আছে। ৰেলীটো চাই পেলাই আমি ইউনিভাৰ্চিটিখন অলপমান ঘূৰিমগৈ। এইটো আমাৰ ডিপাৰ্টমেণ্ট। এতিয়া আমি তললৈ যাম, দেখাই আছোঁ। এতিয়া আমি গৈ আছোঁ এডমিনিষ্ট্ৰেটিভ ব্লকত। তাতে মোৰ অলপ কাম আছে, কামখিনি কৰি লওঁ প্ৰথমতে গৈ পেলাই। সিহঁতে এইবাৰহে চাগে ভালকৈ ফুৰিব, তেতিয়া আমাকে নকৰিলে নহয়। অকণমান ফুৰি পেলাই গুচি গ'লো। মই যে জীৱটো মোৰ ফিলত যাব লাগিব। মেমে কৈছে আমাৰ বেলেগ ডিপাৰ্টমেণ্টে ইমান কমপ্লেইন নাহে, আমাৰ ডিপাৰ্টমেণ্টে বহুত কমপ্লেইন আহে। এই ফিজে ঠিক খাব নেকি? এইখন হৈছে আমাৰ কেণ্টিন, আমাৰ কেফেটেৰিয়া। অলপ পাছত ভালকৈ দেখাই আছোঁ। একেদিন বন্ধই কৰি থৈ দিছিলোঁ, 5 দিন বন্ধ হৈ আছিলে। লাইব্ৰেৰী আছে। এইটো বি ব্লক।
বহুত কেমেৰাটো লৰি আছে খোজকাঢ়ি অহাৰ কাৰণে, তথাপিও উপায়টো নাই, দেখাব লাগিব। আজি কনভকেশ্যন ডে হয়, চ' সেইকাৰণে মেঘালয়ৰ গভৰ্ণৰ আহিব, সেইকাৰণে কালচাৰেল টিমবিলাক ৰৈ আছে তেওঁক আদৰণি জনাবলৈ। আমি গৈ আছোঁ এডমিনিষ্ট্ৰেটিভ ব্লকত, মানে মোৰ ফিজ দিব আছে, ফিজ দিম, তাৰপিছতে আৰু অলপমান ঘূৰিম। এইভাগ লেটকৈ অহা মানুহ। এতিয়া এডমিনিষ্ট্ৰেশ্যনত কাম হৈ গ'ল, এতিয়া আমি গৈ আছোঁ এফালে, দেখাই আছোঁ। हाँ व्लॉगिंग, ये देखो साहिल क्या बोल रहा है। আমি এতিয়া গৈ আছোঁ অডিটৰিয়ামত, অডিটৰিয়াম। বৃহৎ আকৌ বিশাল। এতিয়া আমি ওলাই আহিলোঁ এডমিনিষ্ট্ৰেটিভ ব্লকৰ পৰা। এতিয়া বাওঁ ছাইডে গ'লে আমাৰ ডিপাৰ্টমেণ্ট পায় আৰু সোঁ ছাইডে আমাৰ অডিটৰিয়াম আছে। অলপ সময় ৰ'ম, আমাৰ ফ্ৰেণ্ড এটা আহি আছে, তাৰপিছত গৈ আছোঁ অডিটৰিয়াম, দেখাই আছোঁ আপোনালোকক। এইটো হৈছে আমাৰ ইউনিভাৰ্চিটিৰ অডিটৰিয়াম। আজি কনভকেশ্যন ডে, চ' মানুহ পূৰা ভৰ্তি হৈ আছে অডিটৰিয়ামত। ই ওপৰৰ পৰাও চাব পাৰি, কিন্তু ইমান মানুহ নাই কাৰণে তলতে চব বহিছে। এতিয়া আমি কেণ্টিন আহিছোঁ, কিবা এটা খাই লওঁ, তাৰপিছত দেখাই আছোঁ। তলতো কেণ্টিন আছে, ওপৰতো আছে। তলত যিহেতু মানুহ আছে সেইকাৰণে ওপৰলৈ আহিছোঁ, চাওঁ কি পাওঁ আজি কেণ্টিনত। ইয়াতে খোৱা বস্তুৰ পৰা আদি কৰি চব পায়, কিতাপো কিনিব পাৰি আৰু ড্ৰেছো কিনিব পাৰি, ইউনিফৰ্ম কিনিব পাৰি ইয়াতে। খাই বৈ হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। বহুতে ৰাস্তাটো বিচাৰি নাপায়, সেইবাবে কৈ দিছোঁ, আমাৰ ইউনিভাৰ্চিটিলৈ যোৱা ৰাস্তাটো CRPF কেম্পৰ ফ্ৰণ্টত আছে। আৰু এতিয়া ঘৰ আহি আছোঁ, পামগৈ অলপ পিছতে ঘৰ কেনেকৈ যাওঁ দেখাই নাথাকোঁ আৰু। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিলে কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই, আৰু যদি কৰিছে থেংক ইউ, আৰু বাই বাই।